তো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আৰু আজি মানে এটা ইন্টাৰেষ্টিং এটা ভিডিঅ' লৈ আহিছো। আজি আমি কথা পাতিম বদন খুৰাৰ লগত আৰু নতুন প্ৰজন্মৰ খুবেই পৰিচিত এজন ব্যক্তি যিজনৰ নাম হৈ গ'ল আমাৰ বদন খুৰা। বদন খুৰা বহুত পপুলাৰ। বদন খুৰা মানে যিটো ডায়লগ মানে ডায়লগটো যি চাত মাৰি পঠিয়াই শুনিয়ে ভাল লাগে। তাকে আমি বদন খুৰাৰ লগত কথা পাতিম আৰু দিয়কচোন ব্যস্ততা ভৰা জীৱন। মই ৰাতিপুৱা দোকানলৈ যোৱা আৰু দোকানৰ পৰা এই জাষ্ট আহি এতিয়া সোমাইছোঁ। এতিয়া সময় আছে আপোনাৰ ৰাতিৰ প্ৰায় 11টা বাজিলে আৰু এতিয়া ভিডিঅ' বনাবলৈ বহিছোঁ আৰু এইটো আশাৰে ভিডিঅ' বনাইছোঁ যাতে কাইলৈ দিনটোত মোৰ ভিডিঅ'টো চাই দুজন মানে হ'লেও যাতে হাঁহে। আৰু ইমান এটা ব্যস্ততা ভৰা ইমান টেনশ্যনৰ মাজত যেতিয়া এটা হাঁহি বিৰিঙি উঠে মোৰ কাৰণে বেলেগৰ মুখত আৰু একো নালাগে। বহুত সুখী মই আৰু এই হাঁহিটোৰ কাৰণে কাম কৰি গৈ আছোঁ। তাকে চাওঁ আজি বলক বদন খুৰাক। তো বন্ধুসকল ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ আৰু বদন খুৰা আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু বদন খুৰা কিন্তু একদম একজেক্ট এটা টাইমত আহিছে। তেওঁ বেকা বেকিকৈ আহিছে কিন্তু একদম টাইমত আহি পাইছে। তাকে বদন খুৰাক আমি এতিয়া ৰাতিপুৱাই এনেই সুধোঁ কিনো খাই আহিছে ঘৰত। তাকে নমস্কাৰ বদন খুৰা, আপুনি আহি পালে ইয়ালৈ আৰু সময়ত অহাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু ৰাতিপুৱা আপুনি কিনো খাই আহিলে তাকে জনাওক। প্ৰথম প্ৰশ্নটো কৰিছোঁ তাকে যে আপুনি ৰাতিপুৱা কি খাই আহিছিলে? খুৰা দেখোন পূৰা ক'বই নহয়। খুৰা আপুনি এইটো কাম কি কাৰণে কৰিলে বাৰু? মই একদম মানে বহুত বেয়া পাইছোঁ। আপুনি নাজানেনে আজি যে এনেকুৱা এটা অনুষ্ঠান হ'ব আৰু এনেকুৱা এটা অনুষ্ঠানলৈ আপোনাক আমি মাতি আনিছোঁ বুলি আৰু এনেকুৱা এটা অনুষ্ঠান হ'ব বুলি গম পায়ো আপুনি এই টুপি খাই আহিলে যে কি কাৰণে? আৰু আপুনি জানেনে নাজানে যে এইটো বস্তু খাই কিমান মানুহ মৰিছে? আপুনি কি মই ৰাতিপুৱা 6টা বজাত মোক লাগিবই নহ'লে মই হাত কাপে। মই একেবাৰে ইয়াত নহয় বাঁহ ফলা গ'লেও হ'লেও মই দেউৰীয়া ওচৰলৈ মদ খাম। খুৰা নাপায় দেই, নাপায়। ৰাতিপুৱা এইবোৰ খাব নাপায় নহয়। আৰু আপুনি ক'ত খাই আহিছে সেইটো কওক। আপুনি য'ত খাই আজিৰ পৰা চব দোকান বন্ধ কৰি দিম, তেতিয়া ক'ত খাই চাম। ইয়াত বন্ধ কৰক। এই কুকুৰকেইটাৰ পিছত নাখাওঁ কেলা। মদৰ কি অভাৱ আছে কেলা? ঘৰবিলাকৰ পৰা য'ত মা খুৰাৰ লগত নোৱাৰি কিন্তু খুৰা বহুত বেলেগ মানে গম পাইছে নাই? আৰু খুৰা আপুনি যে ইয়াত যে বস্তুবোৰ খাইছে এতিয়া এইবিধ ক'ত পালে? ইয়াতোতো আপুনি লোকেল বস্তু খাইছে আৰু ইয়াৰ ক'ত পায় আপুনি সেইটো কওকচোন খুৰা। মোক অকল সেইটো কওক, আপুনি ইয়াত ক'ত পায়? ক'ত বেচা আপোনালোকে মই এইটো কেলে গম বন্ধ কৰি দিলে চেচে। আপোনালোকে সেই বন্ধ কৰি দিলে আমাক খোৱা মুদা মৰিব। গতিকে আপোনালোকে মোক উঠাই লৈ যাওক। মই কৈছোঁ চি ওচৰলৈ যাব লাগে, SP ওচৰলৈ যাব লাগে। মই SP মদ খাই নাখাই মই সুধিম। খুৰা SP দিছে খালেও কিন্তু এইটোতো নাখাব, হা লালটোহে খাব। ভালটো কেলা দাম পইচা দিব কেলা। সেইটো খাবলৈ কেলা 200-300 টকা দিয়ে যদি সেইটো খাওঁ। ৰঙাটো খায় চুলাই খাবলৈ যদি পইচা নিদিয়ে ৰঙাটো পইচা দিয়ক কেলা। হয় দিয়ক। এই আৰু এটা কথা সুধো মানে এই আপুনি যে খায় যিটো মানে দাম বস্তুটো আপুনি খোৱা ইয়াৰ লোকেলটো এনেই দামটো কিমান বাৰু লয়? চুলাই বটল 40 টকা। বা বহুত কম দাম দেখোন। আৰু এইটো যে আপুনি এতিয়া মানে খাইছে এনেই কেতিয়াৰ পৰা খাব ল'লে মানে আপুনি কেতিয়াৰ পৰা খাইছে? মই 130 দিনৰ পৰা খাইছোঁ। মই ককিলাম ঘৰত শান্তি আশ্ৰমৰ ওচৰত মই মিৰিগাঁৱত 130 দিনৰ পৰা মদ খাই এতিয়া জিন্দাই আছোঁ। অনুষ্ঠানটো মই কৰিব লৈছিলোঁ বেলেগ এটা আৰু আপোনাৰ হৈ গ'ল এতিয়া আপোনাৰ সেইটোৱে হৈ থাকিলে অনুষ্ঠান। তেতিয়াহ'লে তাৰ ওপৰতে প্ৰশ্ন এটা সোধোঁ। ধৰি লওক আপোনাৰ চব দোকান বন্ধ আৰু চুলাই ঘাটি যিমান আছিলে চব ধৰক উচ্ছেদ কৰি দিলে, ক'তো মাল পোৱা নাই, আপুনি ধৰক মাল খাবলৈ পোৱা নাই। খুৰা আপুনি এইটো মোক কওক যে আপুনি ক'তোৱে মাল পোৱা নাই, আপুনি মাল খাব পোৱা নাই, তেতিয়া আপোনাৰ কি হ'ব? মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰোঁ। চাহ নাখাওঁ মোক ৰাতিপুৱা। মই চাহ নাখাওঁ, মই লাল চাহো নাখাওঁ কেলা। ডাইৰেক্ট মদ মোক লাগে ডাইৰেক্ট মদ। তাৰ কাৰণে মোক লৈ যাওক কেলা, ডিচিক কেলা কমপ্লেইন কৰি দিয়ক। নাই খুৰাক নোৱাৰি মানে। খুৰা একদম পেল ক'ব নোৱাৰে। খুৰাই মোক কথাই নুশুনে, ওলটাই দম দিয়েহে। মই বাদ দিলোঁ আৰু খুৰাই যি খাই থাকক, কিন্তু আপোনালোকে নাখাব। এইটো এটা ধেমালি ভিডিঅ' হয় আৰু এই ধেমালি ভিডিঅ'টোৰ মাজেদি মই আপোনালোক সকলোকে মানে ৰিকুৱেষ্ট কৰিছোঁ যে এনেকুৱা বস্তুৰ পৰা সদায় দূৰত থাকক। আৰু চাওকচোন এজন ইমান বয়সীয়াল ব্যক্তি তেওঁ, আৰু তেওঁ সাধাৰণ কেমেৰাৰ আগত আমি কথা এটা ক'বলৈ কিমান ভয় কৰোঁ, বা কিবা এটা নিউজ হৈ আছে আমি আঁতৰৰ পৰা আঁতৰি দিওঁ নাহেকে যাতে কিবা এটা ক'বলৈ যাতে দি নিদিয়ে। কিমান এটা ভয় কৰোঁ আৰু কিমান আঁতৰি ফুৰোঁ সেইবোৰ বস্তুৰ পৰা। আৰু চাওকচোন খুৰালৈ চাওক, ইমান এজন বয়সীয়াল মানুহ, তেওঁ এটা অন কেমেৰা তেওঁ কৈ দিছে যে মই 6টা বজাত মোক লাগিবই, মোৰ নহ'লে হাত কঁপে। কিন্তু সেইটোৱে মানে এই বস্তুটোৱে যেতিয়া মানে এই বস্তুটোৱে সেৱন কৰি দিয়ে মানুহজন মানে অট'মেটিক চেঞ্জ হৈ যায় ন, নিজস্ব বোলা একো বস্তু নাইকিয়া হৈ যায়, মান সন্মান একো নাইকিয়া হৈ যায়, আৰু যি মন যায় তাকে কৰি থাকে। সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভিডিঅ'টো এতিয়া যোনে চাই আছা প্লিজ এনেকুৱা বস্তুৰ পৰা সদায় দূৰত থাকা
আৰু সুখী হোৱা মা দেউতা আছে মা দেউতাক সুখী কৰিবলৈ চোৱা নিজে সুখী হোৱা মা দেউতা সুখী মানে নিজে সুখী আৰু নিজৰ ঘৰখনক লৈ ব্যস্ত হৈ থকা আৰু পুৰা কামত লাগি যোৱা এতিয়া এনেকৈ নক'বা যে মই কালি কৰিম বা পৰহি পৰা কাম কৰিম বা আমুকটো হ'ব তাৰপিছৰ পৰা মই কাম কৰিম সেইটো কেতিয়াও নহয় কাম সদায় কৰি যোৱা আৰু কাম তুমি কৰি আছা বা তাতকৈ এটা ভাল কাম পাইছা তুমি তালৈ যোৱা সেইটো কোনো বেয়া কথা নহয় কিন্তু এনেই নাথাকিবা এনেই থাকিলে নানান এনেকুৱা বেয়া চিন্তাধাৰাবোৰ আৰু বস্তুবোৰে লগ ল'ব আৰু পুৰা নন ষ্টপ ব্যস্ত হৈ থাকিবা যেনেকৈ মই ৰাতিপুৱা কামলৈ ওলাই গ'লোঁ দোকান চোকান খুলিলোঁ আহিলোঁ আহি ভাত পানী খাই এতিয়া বাজিছে 12টা বজাত মই ভিডিঅ' কৰি আছোঁ মই কি চিন্তা কৰিম মোৰ বাহিৰা চিন্তা নাই মানে মই শুব লাগিব ভিডিঅ' এডিট কৰিব আছে এয়া কৰি প্ৰায় 3টামান বাজিব তাৰপৰা শুম ৰাতিপুৱা আকৌ ডিউটি চ' ব্যস্ত হৈ থাকিব লাগে মানুহ ব্যস্ত হৈ থকা কামত লাগি থকা বেয়া বস্তুৰ পৰা সদায় দূৰত থকা আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু এটা লাইক কিন্তু প্লিজ মাৰিব আৰু একদম ৰিকুৱেষ্ট কৰিছোঁ যদি ভিডিঅ'টো আজি প্ৰথম চাই আছা প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা ছাবস্ক্ৰাইবাৰ মোৰ বহুত কমি আছে ছাবস্ক্ৰাইবাৰ লাগে মানে ছাবস্ক্ৰাইবটো কৰি দিবা কিন্তু প্লিজ ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ আজিলৈ বাই